কিন্তু কেনেকুৱা ধৰণৰ পেইণ্টিং ল'ম? আজি এই বিহুৰ সময়ত তোমালোকে দেখিছা, বিহু টিভিটো যদি খোলা, বাতৰি কাকত যদি খোলা, আমাৰ কোৰ্ট ফিল্ডত কেনেকুৱা হুলস্থুল হৈ আছে, হয় নহয়? কি হৈ আছে বাৰু? বিহু ফাংচন, জুবিন গাৰ্গ আহিলে মানুহ ক'ব নোৱাৰা হয়, মতলীয়া হৈ পৰে। এই জুবিন গাৰ্গ কি আজিৰ জুবিন গাৰ্গ কি আজি এনেকেই সৃষ্টি হৈছিলে নেকি? নাই। সৰুৰে পৰা তেওঁক আমি দেখিছিলোঁ ইয়াত চলাই ফুৰে, চাইকেল চলাই ঘূৰি ফুৰে, কিন্তু সৰুৰে পৰা সংগীতৰ প্ৰতি তেওঁ বেছি ৰাপ আছিলে। থকাৰ কাৰণে তেওঁ সেই গান, সংগীত মানে গান, তেওঁ গানটোৰ ওপৰতেই মন দিলে, ধ্যান দিলে, চৰ্চা কৰিলে, কষ্ট কৰিলে। আজিৰ জুবিন গাৰ্গ, আজিৰ জুবিলি, আজিৰ অংগৰাগ মহন্ত পাপন, আজি দেশু বা যিকোনো তোমালোকৰে যি ক্লাছ 10ত খুব ভাল গান গোৱা চলি আছে, তেওঁলোকে এনেই গাব পাৰিছে নেকি? এনেই নোৱাৰে। তেওঁলোকে খুব মন পুতি মন দিয়ে, আৰু সেইকাৰণে আজি তেওঁলোকে জীৱনত অন্য কোনো বৃত্তি লোৱা নাই। তেওঁলোক গায়ক হৈছে, গায়িকা হৈছে, নৃত্যশিল্পী হৈছে, নাটক কৰিছে, নাটকৰ ভাল অভিনেত্ৰী হৈছে, অভিনেতা হৈছে। আজি চিৰিয়েল বা আজি যিকোনো কথা দেখিছা যে এই যে কাপোৰযোৰ পিন্ধে, সুন্দৰ কাপোৰ পিন্ধে, তোমালোকে এইবোৰ কাপোৰ পিন্ধিও তোমালোকে যে মই এনেকৈ এযোৰ চিলাই ল'ম বুলি ভাবিব পাৰা। সেই যে মণি মুকুতা লগোৱা যে সেই কাপোৰযোৰ বা এই যে হাতত পিন্ধা চুৰিপাত, আজিকালি ধানেৰে, আজিকালি মৰা পাতেৰে, তোমাৰ পদুম ফুলৰ পাতৰ আহেৰে কেনেকুৱা বস্তু তৈয়াৰ কৰে দেখিলে আমি ভাবিম যে এইবোৰ একেবাৰে কোন নকৰে চিকমিকাই থকা বস্তু। সেইটো নহয়, সেইটো নিজৰ প্ৰতিভা। এতিয়া তোমালোকৰ মাজতে হয়তো বহুতো এনেকুৱা প্ৰতিভাশালী ছাত্ৰী আছা যিবোৰে হয়তো গান ভাল পোৱা, হয়তো ছবি আঁকি ভাল পোৱা, হয়তো তোমালোকে কিবা এটা পেইণ্টিং কৰি ভাল পোৱা বা ঘৰৰ কাম কৰি ভাল পোৱা। সেইবোৰকে তোমালোকে কিন্তু ভালকৈ জীৱনত ল'ব লাগিব। সকলোৱে গৈ পেলাই আজি মেট্ৰিক পাছ কৰি বা কলেজত পাছ কৰিলা কৰি একো চাকৰি বাকৰি নোপোৱা। আজিকালি চাকৰি পোৱাটো এটা ভীষণ ডাঙৰ কথা। তাৰ বাবে নিজকে খুব ভালদৰে প্ৰস্তুত কৰিব লাগিব। যদি নিজে খুব ভাল পঢ়া শুনা কৰি আগবাঢ়ি যাব পাৰা, পাৰিবা। কিন্তু নহ'লে ধৰা সাধাৰণভাৱে পাছ কৰিলা, তেতিয়া তোমালোকে এটা চাকৰি পাম বুলি ভাবিব নোৱাৰা। কিন্তু এতিয়া বহুত তোমালোকৰ কাৰণে ৰাস্তা খোলা আছে। তোমালোকে ঘৰত চাগে বাহুবলী কণী খোৱা নে? দেখিছা নাই? ৰঙা চাহ এটা নাথাকে। আজিকালি আগৰ এটা সেইটোকে দেখি অসমী বুলি কণী এটা ওলালে, তাত নীলা চাহ এটা মাৰি দিয়ে। তাৰমানে কি যে যিজন ল'ৰাই তেওঁ যোৰহাটৰ ল'ৰা, তেওঁ বাহুবলী কণীটো কেনেকৈ কৰিলে? পটককৈ আৰু বাহুবলী আমি খাইহে আছোঁ ঘৰত, কণীটোনো ক'ৰ পৰা আহিছে আমিতো নাজানো নহয়। সেই মানুহজনে বাহিৰলৈ গৈ তেওঁ পল্ট্ৰি বুলি কয়, মুৰ্গী যে ফাৰ্ম কৰে, হাঁহ মুৰ্গীৰ ফাৰ্ম কৰে, পল্ট্ৰি বুলি কয়। তেওঁ পল্ট্ৰি খুলিছিলে, কিন্তু পিছত তেওঁ বাহিৰলৈ গৈ অন্ধ্ৰপ্ৰদেশৰ ফালে গৈ চালেগৈ বহুত ফেক্টৰী, চাই কেনেকৈনো এইবোৰ কৰিব পাৰি। সেইবোৰ শিকি বুজি আহি ইয়াত এতিয়া তেনেকৈ ফাৰ্ম খুলিলে, ব্ৰইলাৰৰ কণীৰ ফাৰ্ম। এতিয়া গোটেই অসমতে তেওঁ সেইবোৰ চালান দিয়ে, মানে দিব নোৱাৰে মানুহক, তেওঁ যিমান চাহিদা পৰিপূৰক কৰিব নোৱাৰে। তোমালোকে বিয়া বাৰু হ'লে হাতত কি মেহেন্দি আঁকিব, মেহেন্দি অঁকাটো তোমালোকে এনেকৈ আঁকিছা, কিন্তু তোমালোকৰ মাজৰে এনেকুৱা ছোৱালী থাকিব পাৰে তেওঁৰ মনত একদম এনেকুৱা ভাৱ থাকিব যে মই এনেকৈ আঁকিম, মই এনেকৈ কৰিম। তেওঁ নাম কৰা মেহেন্দি অঁকা হ'ব পাৰে। আজিৰ যিখন পেপাৰ তাতে দিছে এজনী ছোৱালী অঞ্জলি বংগাল নেকি, তেওঁ মেহেন্দি অঁকাৰ কাৰণে তেওঁক ৰাষ্ট্ৰীয় পুৰস্কাৰ দিছে। তাৰমানে তেওঁ ইমান সুন্দৰকৈ আঁকে। তোমালোকৰ মাজত এইবোৰ প্ৰতিভা আছে। সকলোৰে ঘৰত খুব কিবা কিবি নাথাকিব পাৰে। তোমালোকে এতিয়া ফল মূলৰ গছ ৰুব পাৰা। সৰুৰে পৰাই যদি তোমালোকে শিকা যে আগলৈ যে আমি BA পাছ কৰিম, MA পাছ কৰিম বা আমি মেট্ৰিক পাছ কৰিম, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিম, কৰি আমি কিছুমানে ভাবে যে নাই আৰু পঢ়িম কি হ'ব, আজিকালি চাকৰি নাই, এটা ব্যৱসায় কৰিম। গতিকে ব্যৱসায় কৰিবৰ কাৰণে বহুত ৰাস্তা আছে। আচাৰ, জাম, জেলি, পিঠা পনা কিনানে আজিকালি ঘৰত বনাই নাই? তোমালোকৰ বনাই, কিন্তু বহুতৰ ঘৰত চাগে কিনিও আনে, হয় নহয়? গতিকে কিনাখিনি আমি ক'ৰ পৰা পাইছোঁ? যে বহুতো মানুহ আছে, বহুতো মহিলা আছে যিসকলে
জাম, জেলি, আচাৰ, গাজৰ আচাৰ, গাজ টেঙা, এই গোটেই বস্তুবোৰ বনাই পেলাই তেওঁলোকে বজাৰত এখন বজাৰ কৰি লৈছে, বজাৰত নাম কৰি লৈছে, হোৱাৰ পিছত সেইবোৰ বিকিছে, গতিকে সেইখিনিৰ পৰাও তেওঁলোকৰ উপাৰ্জন হৈছে আৰু বহুত নাম কৰিছে, বহুত কোম্পানী খুলি পেলাইছে। এনেকুৱা মহিলা আছে যে আচাৰ বিক্ৰী কৰি প্ৰথমতে অকণ পেকেট কৰি বিক্ৰী কৰিছিলে, এতিয়া তেওঁলোকৰ ইমান ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰীৰ দৰে হৈ গ'ল যে গোটেই অসম নালাগে, ভাৰত নালাগে, বাহিৰলৈও তেওঁলোকে আচাৰ পঠিয়ায়। তেনেকৈ ড্ৰেছ পাতিৰ কথা ক'লে ধৰা মুগা, এতিয়া মুগা শিল্প দেখিছা, মুগাৰ মেখেলা, আজি এখন মুগাৰ মেখেলাৰ দাম 5,000-6,000 টকা। কিন্তু এই মুগা শিল্প কিছুমান মানুহে, আমাৰ টাউনত অকণমান অসুবিধা, তোমালোকৰ অসুবিধা, কিন্তু বহুতে আজি গাঁৱৰ ছোৱালী ভিতৰুৱা অঞ্চলত মুগা পলু পোহে, পুহি পেলাই কি কৰে, মুগা সূতা কাটে আৰু এই মুগা সূতাই আজি সোণালী সূতা বুলি কয়, আজি বিশ্বৰ বজাৰত মুগাৰ চাহিদা অসম্ভৱ হৈছে। আমাৰ অসমৰ বহুতো এনেকুৱা মহিলা আছে যে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আজি মুগাৰ মেখেলা চাদৰ বিকি বা পাট কাপোৰ বিকি বা ডিজাইন কৰি পেলাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কি হৈছে, তেওঁলোকে নাম কৰিছে। যদি তোমালোকে কিবা পঢ়িছা বা শুনিছা নাজানো, যে কোনো কামেই সৰু কাম নহয়, কোনো কামেই সৰু কাম নহয়। আমাৰ অসমত অকণমান কম, কিন্তু ভাৰতবৰ্ষৰ বহুত ঠাই কি কৰে, আজিকালি মহিলাই বাছ চলাইছে, মহিলাই অটো চলায়, মহিলাই ট্ৰেইন চলায়, তেওঁলোকৰ নিজৰ উৎপাদিত সামগ্ৰী বজাৰলৈ লৈ যাব লাগিব, খেতি বাতি কৰে, ধৰা তেওঁলোকৰ বহুতো উৎপাদিত সামগ্ৰী আছে, সেই সকলোবোৰটো লৈ যাব লাগিব নহয়, গাঁৱৰ মাজত উৎপাদন কৰিলে হ'ব জানো, সেইখিনি বজাৰলৈ লৈ যাব লাগিব, বজাৰলৈ কেনেকৈ লৈ যাব। গতিকে তেওঁলোকে ৰাতিপুৱাই উঠি বস্তু বাহিনী সামৰি নিজে এখন কিবা কিনি লৈছে, 3-চকীয়া ভেন এখন কিনি নিজে চলাই পেলাই গৈ বজাৰলৈ যায়। এই এনেকুৱা উদাহৰণ গুৱাহাটীত বহুত আছে। গুৱাহাটীৰ বেলতলা বজাৰ বুলি এখন বজাৰ আছে, সেই বজাৰখনত অকণমান দূৰৰ পৰা বড়ো বা এনেকুৱা মহিলা বহুত আহে, তেওঁলোকে ৰাতিপুৱা 3টা বজাতে ঘৰত উঠে, ভাবা 3টা বজাত উঠে, ঘৰৰ কাম কাজ কৰে, তাৰপিছত 4টামান বজাত তাৰ পৰা গুৱাহাটী পায়হি, পাওঁতে 2 ঘণ্টামান সময় লাগে। কিন্তু তেওঁলোকে কি কৰে, শাক পাচলি যি য'ত যিমান তেওঁলোকে নিজে উৎপাদন কৰে বা লোকৰ পৰা কিনি আনিব, বিকিব লাগিব, এটা ব্যৱসায় মানে কৰি আহি পেলাই তেওঁলোকে ব্যৱসায় কৰে। গতিকে এতিয়া তোমালোকে বুজিছা যে কেৰিয়াৰ কাউন্সেলিং মানে কি, তোমালোকৰ লগত তোমালোকৰ ইমানবোৰ বাইদেউ আছে ইয়াত, তোমালোকৰ যদি কিবা এটা সুধিবলৈ থাকে যে বাইদেউ আমি কি কৰিম, মেট্ৰিক পাছ কৰাৰ পিছত আমি কোনটো লাইনত যাম, তেনেকুৱা তোমালোকে লাইনত যাবা। শিক্ষা লাভৰ অৰ্থই হৈছে যে তোমালোকে শিক্ষা লাভ কৰিবা, তোমালোকে সেই শিক্ষা বিশ্লেষণ কৰিবা, সেই শিক্ষা চালি জাৰি চাবা, তোমালোকৰ প্ৰশ্ন কৰাৰ অধিকাৰো আছে, তোমালোকে সেইবোৰ সকলোখিনি কথা বতৰা ঠিক কৰি চালি জাৰি চাই ভৱিষ্যতে কি কৰিম, মই ধৰা এতিয়া তোমালোকৰ ইমান সুযোগ হয়তো নাই, কিন্তু তথাপি বহুতো ছাত্ৰী আছে তেওঁলোকে কম্পিউটাৰ শিকেগে, হয় নহয়? গতিকে যে মই কম্পিউটাৰ শিকি আছোঁ, মই কি কৰিব পাৰোঁ, মই বাহিৰলৈ যাব পাৰিম নেকি? পাৰিবা, তোমালোকে ইয়াত শিকি মেলি লৈ এতিয়া তোমালোকে আমি ইয়াত বহি থাকিলে নাজানো, অসমত যোৰহাটত বহি আমি নাজানো, কিন্তু যে ভাৰতবৰ্ষত, মই বাহিৰৰ কথা নকওঁৱেই, ভাৰতবৰ্ষতে অসমৰ কিমান ল'ৰা ছোৱালীয়ে গৈ বিভিন্ন ক্ষেত্ৰত কাম কৰি আছে, যে তোমালোকে যদি অকণমান বাহিৰা কিতাপ পত্ৰ পঢ়া বা বাতৰি পঢ়া, তোমালোকে গম পাবা বহুত অপশ্যন আছে তোমালোকৰ সন্মুখত। আজিকালি বোলে মই পঢ়িলোঁ আৰু BA পাছ কৰিলোঁ, চাকৰি এটা নাই, বহি থাকোঁ, সেইটো নহয়।